সুৰক্ষিত আছে, ঘৰতে আছে। আজি আমি আপোনালোকৰ বাবে লৈ আহিছোঁ এটা নিউ চেলেঞ্জ ভিডিঅ' য'ত থাকিব চেলেঞ্জটোৰ নাম ইট ইট আৰু ৱেৰ ইট। দুটা বাটিত এটাত লিখাই আছে ধৰক মানে এইটো গাখীৰ, ইয়াত গাখীৰ বুলি লিখাই আছে আৰু ইয়াতে লিখাই আছে ইট ইট ৱেৰ ইট। যদি আমি ইয়াতে গাখীৰটো মানে ইয়াত গাখীৰ পালোঁ তো গাখীৰ পালে ইয়াৰ পৰা এখন কাগজ উঠাই তাত ইট ইট নে ৱেৰ ইট চাব লাগিব। যদি ইট ইট হয় আমি গাখীৰটো খাব লাগিব, যদি ৱেৰ ইট হয় তো গাখীৰটো মূৰত ঢালিব লাগিব। গতিকে ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা কথা কৈ দিম, যদি ভিডিঅ'টো পোনপ্ৰথমবাৰ চাই আছে লাইক কৰক, শ্বেয়াৰ কৰক, কমেণ্ট কৰক আৰু ছাবস্ক্ৰাইব কৰক। লাষ্টত থকা বেল আইকনটো প্ৰেছ কৰি দিয়ক। সকলো ভিডিঅ' মোৰ আহি থকা ভিডিঅ'বিলাক আপোনালোকে পাই যাব। আৰু ভিডিঅ'টো ইয়াৰ পৰা এই অনামিকাৰ পৰাই আৰম্ভ কৰি দিওঁ, মোৰ বেষ্ট ফ্ৰেণ্ড হয়, তো তাইৰ পৰা আৰম্ভ কৰোঁ। তাইৰ পৰা কাগজ এখন লওঁ। পৰিছে চাওক কোল্ড ড্ৰিংকছ। কোল্ড ড্ৰিংকছ পলি কি হ'ব, ইট ইট না ৱেৰ ইট আচল কথা। আৰু এতিয়া চাম আমি মোৰ ভাগত ইট ইট পৰে নে ৱেৰ ইট। ৱেৰ ইট ৱেৰ ইট ৱেৰ ইট ৱেৰ ইট পৰিছে। হ'ব দে। কোল্ড ড্ৰিংকছটো মই খাম বুলি ভাবি আছিলোঁ। তিয়ঁহটো খাব পাৰি, লগাব পাৰি। এনে অৱস্থা তাইও কৰিব, তাইটো চাই লওঁ কি পৰিব। আৰু এতিয়া মোৰ মাথাত ভাঙিব কণী। মই ভয় কৰি আছিলোঁ। মোৰ তাত ৱেৰিতে পৰি আছে। আমি আকৌ খাব লগা হোৱা নাই। ইমান কষ্ট কৰিছে, ছাবস্ক্ৰাইব কৰি যাব। মোৰ তাতে বেয়াবিলাক পৰি আছে। বেয়া পোৱা বস্তুটোৱে পৰিছে। ই নেমু খাই এনেও বেয়া পায়। আই হোপ ইটাৰিটো ইট ইট পৰে যেন। ভাল বস্তুৱে পৰিছে, কিন্তু ৰাতি মই গোটেই চুলি হ'ল। এবাৰতো গোটেই ইটিতে পৰিব, তো ভাবিলোঁ। এই প্ৰভু, কিবা গাখীৰ চাখীৰ পৰে যেন। গোলাপ জল। ইট না মেরে চাইলো। বেয়া কৰি আছে কণী আৰু কি বস্তু আমি তো খাওঁ কিবা তাতে খাব লাগে। পেপচি ধানটো দেখা পেপচি ধান গন পাবি মই দিম। এইটো খাবাৰটোত লৈছোঁ অলপ মানে খা খা গোটাই খাব লাগিব কিন্তু কণীৰ গোন্ধ আহি আছে মানে কেনে খাব পৰা নাই মই। আজি স্বৰ্গ পৰি নিকেলি ৰক্ষা খাই খাই
অৱস্থা বেয়া এতিয়া মোৰ এটা যদি তিতা কেৰেলা পৰিলে হয় জেলি জেলি এতিয়া মই জেলিটো ইটিত নোৱাৰি এইটো ইটিতে হ'ব চাগে আৰু ইটিত বা হিটা ঢালে পৰি আছে জেলিটো কি মই অলপমান খাব দিম জেলি নহ'লে ঘৰত দিওঁ মাকে খেলিব কি দি খাওঁ খাওঁতে ভাল লাগে চামুচৰ এই পিছতটো দিব জেলিটো খাই খাব নোৱাৰি কণী ই বহুত খাটো চাটো পিলে আঙুলি দি ওলাব নোৱাৰে ভাই অলপমান খাওঁ দেই মোক কণী খুৱাই জেলি খাই আছে মোৰ তাত বাছ এতিয়া গাখীৰ আৰু তিতা কেৰেলা এই দুটাৰ ভিতৰত যাতে তিতা কেৰেলাটো নপৰে বাছ কিমান খাম গোলাপ জল খালো কণী ঢালিলে কোল্ড ড্ৰিংকছ কোন দুটা লওঁ হে প্ৰভু তিতা কেৰেলা যেন নপৰে আৰু তিতা কেৰেলা নামত গাখীৰ ভৰিছে গাখীৰ Finally এটা ভাল ফাইনেলি ইটিতে জাষ্ট এইটো ইটিত হ'লে হ'ল আৰু ইটিতে ইফালে টকা কৈছে নেকি এয়া চাওক মোৰ তাত পৰিছে ইটিত এতিয়া মই গাখীৰ খাম গোলাপ জল খালো কিমান খালো পূৰ্ণা খবৰি এয়া এতিয়া মই গাখীৰ খাম দেই Last one কি পৰিব তিতা কেৰেলা হয় তিতা কেৰেলা চাও ইটিত পৰে নে ৱেৰ ইট ইটিতে পৰিব তুমি এনেই ইমান বেয়া পাওঁ চবত চাই Yes, বেয়া ইট বস্তু এইটো মই ইট পৰিছে হা মোক গোলাপ জল খুৱাইছে কিমান অলপ তিতা তিতা অলপমান বেছিকে খা পাগল হৈছে নেকি সেই তিতা কেৰেলা গুটিবোৰ গুচাই আছে এয়া চাওক ৰাইজ এয়া জ্যোতিৰ্ময় মোৰ বেষ্ট ফ্ৰেণ্ড এইটো হয় স্কিপ কৰি দিম সেইটো মোৰ বেষ্ট ফ্ৰেণ্ড হয় সি তিতা কেৰেলা খাব নেমু বেয়া পায় নেমুটো skip বাৰু কৰি বেৰি থ'ল অলপমান এইখিনি খা তই খা চুবা 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 আমি আমাৰ চেলেঞ্জটো কমপ্লিট কৰিলোঁ আশা কৰোঁ সকলোৱে চাই ভাল পাইছে যদি ভাল পাইছে লাইক কৰক শ্বেয়াৰ কৰক কমেণ্ট কৰক আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো দবাবলৈ নাপাহৰিব যাতে মোৰ যদি প্ৰতিটো এনেকুৱা ভিডিঅ' আৰু ভিডিঅ' আপোনালোকে চাম বুলি ভাবিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আমি আপোনালোকলৈ এনেকুৱা নতুন নতুন ভিডিঅ' চেলেঞ্জ লৈ আহি থাকিম গতিকে আজিলৈ ইমান এটা অৱস্থা গতিকে ছাবস্ক্ৰাইব নকৰাকৈ নাযাব বাই